নেতাসকল সভানেত্ৰীসকল, আমি আজি ইমান দূৰৰ পৰা কষ্ট কৰি আহিছো মাত্ৰ এটা কথাৰ কাৰণে যে আমাৰ বিটিএডি এৰিয়া বিটিচিত শান্তি লাগে, উন্নতি লাগে, প্ৰগতি লাগে। আমি ভাবিছিলো হাগ্ৰামা ভাইয়ে 15 বছৰৰ পৰা ইয়াত ৰাজত্ব কৰি আছে। 15 বছৰ আগেও আমি আহিছো, 5 বছৰ আগেও আহিছো। কোনো জাতৰ আমাৰ কোনো মানুহৰ না হিন্দু না মুছলমান না বড়ো না কুজ ৰাজবংশী কোনো এটা জাতিৰ আমি কোনো মানুহৰ উন্নতিও দেখা নাই, প্ৰগতিও দেখা নাই। চৰকাৰ কিহৰ কাৰণে বনোৱা হয়? চৰকাৰ বনোৱা হয় তেখেতৰ দিল্লীতো পাৰ্লিমেণ্টৰ মেম্বাৰ এতিয়াও বোধহয় আছে। মিনিষ্ট্ৰী, অসমৰ মিনিষ্ট্ৰীত 3জন 4জন কৰি মন্ত্ৰী থাকে। দিল্লীৰ পৰা ডাইৰেক্ট পইচা আহে। হলে আমি ময়দানত কোনো বস্তু আমি দেখিবলৈ পোৱা নাই। আপোনালোকে প্ৰশ্ন কৰিব যেতিয়াই কোনো হাগ্ৰামাইৰ ভাই মানুহ আহে যে আপোনালোকে কি কৰিলে আমাৰ ইয়াত, কোনো ডেভেলপমেন্ট আমি দেখা নাই। আপুনি এজন ৰাজাৰ নিচিনা বাদশাহ, ভাৰতবৰ্ষত যেতিয়া বাদশাহী নাই, বাদশাহৰ নিচিনা আপুনি যে অৰ্ডাৰ দিব সেইটোই হ'ব। এইটো গণতন্ত্ৰ দেশত হ'ব নোৱাৰে। আপুনি চবক লৈ চলিব লাগিছিল। এই চবৰ লগত লৈ আপুনি চলাত সক্ষম হৈছে, আপুনি ফেইল হৈছে আপুনি। এইটোৰ কাৰণে আমি বাধ্য হৈ UPPLৰ কেণ্ডিডেট UT ব্ৰহ্মৰ কাৰণে আমি ময়দানত নামিছো। আপোনালোকৰ আশীৰ্বাদ দোৱা আমি বিচাৰি আছো। তেখেতক আপোনালোকে বেছি থাকি বেছি ভোট দি শিকাব। বেছি থাকি ভোট দিব না? হাত উঠাই গ'ল, সবে হাত উঠাই গ'ল, তালি দিয়ক, জোৰদাৰ তালি। আপুনি ইয়াত ব্ৰহ্ম সাহেব, ইয়াত ডক্টৰ সাহেব, এই জোৰদাৰ তালি দিয়ক বাবা। UG ব্ৰহ্ম জিন্দাবাদ, UG ব্ৰহ্ম জিকিব, জিকিবই জিকিব, UG ব্ৰহ্ম জিকিব, হিৰচৰণীয়া হাৰিব, হাগ্ৰামাই পাৰ্টি হাৰিব। কংগ্ৰেছ তার নাই, কংগ্রেসের নাম লৈ কোনো লাভই নাই। এই কংগ্রেসে আমার লগত প্রতারণা করেছে, ধোকা দিছে। আমি ইসকলের কারণে 11টা সিট এড়িলো, ইসকলে আমার কারণে 3টাও এড়িব পারা নাই। যুদ্ধ চলি আছে। এই 3টা সিট আগত আমার সিট আছিল। এইবারও আপনার দোয়া যদি থাকে, ইনশাআল্লাহ আশীর্বাদ থাকে, এই 3টাই সিট আমি বিপুল ভোটে জিকি লৈ আহিম ইনশাআল্লাহ। আর আপনারা ইয়াত আমার প্রার্থী, আমার যৌথ পার্টি UG ব্ৰহ্ম সাহেব, এতিয়া মই শুনি আছো পেপাৰ পত্ৰিকাত হিৰাচৰণীয়াই ভয় খাই আছে। ভয় একদম কাঁপন আরম্ভ হয়েছে। হাগ্ৰামা সাহেব আর আমার কি মিনিস্টার আছিল প্রমিলা রানী, আপনি রানী বনি ইয়াত থাকক, দিল্লী যাব নালাগে। আপনি ইয়াত রানী বনি থাকক। অসমৰ বন আপুনি ধ্বংস কৰি দিছে। যি মিনিষ্ট্ৰী লৈছে এইটোই বৰবাদ কৰি দিছে। এইটোৰ কাৰণে আপুনি দিল্লীত গৈ দিল্লীত পাৰ্লিমেণ্টক বৰবাদ কৰিব নালাগে। কালি উত্তৰ প্ৰদেশৰ যেটো ভোটদান হৈছে, যোৱাবাৰ যি জায়গাত 100ৰ ভিতৰত 85% মানুহে ভোট দিছিল, কালি 65% দিছে। এই 65%ৰ 20% এইটো বিজেপিৰ ভোট আছিল। মানুহসকলে খং কৰি বিজেপিক ভোট দিয়া নাই। এইটো ক্লিয়াৰ হৈ গ'ল যে অহা দিনত নৰেন্দ্ৰ মোদী প্ৰাইম মিনিষ্টাৰ হ'ব নোৱাৰে। সরকার করিব আমার মহাগঠবন্ধনে। আমি তাত পার্টি আছো,
আমার ইউজি ব্রহ্ম সাহেব যাব কোকৰাঝাৰৰ পৰা কোনো মন্ত্ৰী নাই আমি আপোনালোকক আশ্বাস দি আছো আপোনালোকে খালি নিজে ভোট দিলে নহব বেছি দেখি বেছি ভোট আনিব লাগিব বিভিন্ন জায়গাত নিজৰ আত্মীয়স্বজনক কৈ দিব লাগিব বেছি দেখি বেছি ভোট দি আপোনালোকে তেখেতক দিল্লী পঠাওক আমি ইনশাআল্লাহ তাত আপোনালোকৰ হৈ মেহনত কৰি ইউজি ব্ৰহ্ম সাহেবক মন্ত্ৰী হিচাপে আপোনালোকে হীৰা চৰণীয়ে কি কৰিছে এটা আপোনালোকে যোৱাবাৰ 2.5 লাখ মাইনৰিটি ভোট আমি মেহনত কৰি তাক দিছিলো আপোনালোকে ভোট দিছিল না হীৰা চৰণীয়ে কি কৰিছে আপোনালোকৰ কোনো কাম কৰিছে মাত্ৰ এটা সিগনেচাৰ 10-15 বাৰ মই মোৰ কোৱাৰ্টাৰত আনি ভাত খুৱাই মুৰ্গী খুৱাইছো বেকাৰ গ'ল বিৰিয়ানী খুৱাইছো বেকাৰ গ'ল মাত্ৰ এটা বোলে সিগনেচাৰ লাগে পাৰ্লিমেণ্টত আমি 3 জন আছিলো এই যদি মাত্ৰ এটা সিগনেচাৰ দি দিয়ে আমি পাৰ্লিমেণ্টৰ ভিতৰত একটা ৰুম পাম বাথৰুম পাম অফিস পাম সেক্রেটারি পাম ইমান বুঝালো એટલે মানুহজনে চুপচাপ শুনি থাকে কোনো জবাব দিয়া নাই ঠিক আছে ভাই হীৰা চৰণীয়া এই টাইম তোমাৰ আছিল আজি আমাৰ টাইম আহিছে আপনারা দেখাবো না দেখাও দেখাবো তো ইনশাআল্লাহ হীৰা চৰণীয়া হারবাই দেখাবো পারিব আর রানী प्रमिला रानी आप याती ठाकुर आपको दिल्ली नहीं जाना चाहिए हम लोग आपको दिल्ली नहीं जाने देगा दिल्ली जाएगा तो हम लोगों का आपका सबका नेता यूजी ब्रह्म साहब दिल्ली जाएगा इमान कथा कोई हमार और 4টা प्रोग्राम আছে আর বহুত দূরে আছে আমি আপনালগে রাতে 12টা বাজে যদি কোনো জায়গা প্রোগ্রাম করে আর কয় বলে হুজুর আপনি আইব লাগিব ইউজি ব্রহ্মর কারণে হই মই আইব ইনশাআল্লাহ সবে মোর লগত এক লগে হাত উঠাই আও ব্রহ্মজি আও একেলগে হাত উঠাই কো ইউজি ব্রহ্ম জিন্দাবাদ 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 ডক্টর লাংতাসা জিন্দাবাদ 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 ইউজি ব্রহ্ম জিন্দাবাদ 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 আমিনুল ইসলাম জিন্দাবাদ 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 We for victory. We for victory. यूजी ब्रह्मा जी की से बाकी सब हारी वो बाकी सब हारी वो अपना लोग दुआ लगे आशीर्वाद लगे अपना लोग मेहनत करो घरे घरे हमाई घरे घरे हुमाई एटा एटा भोट आनी লাগিব আনিব পাৰিব তো ইনশাআল্লাহ